নমস্কাৰ, মই নিৰ্জু। আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমি আজি গুৱাহাটী অভিজ্ঞানম নাট্য দলে গৈ আছোঁ সুদূৰ ঝাৰখণ্ড ৰাঁচী, য'ত চলি আছে বিশ্বৰ সৰ্ববৃহৎ নাট্য উৎসৱ ভাৰত নাট্য উৎসৱ, ভাৰত ৰংগ মহোৎসৱ। আৰু আজি ইয়াৰ পৰাই আমি যাত্ৰা আৰম্ভ কৰিম আৰু আমাৰ কিছু ছেটৰ বস্তু ইয়াতে লোৱা হৈছে আৰু বাকীবোৰ তাতে হ'ব। আৰু আজি আমি যাত্ৰা আৰম্ভ কৰিম। আমাৰ অকণমান পিছতে আমাৰ ট্ৰেইন আছে আৰু কি হয়, ক'ত যাওঁ, কেনেকৈ নাটক কৰোঁ, সম্পূৰ্ণ ভিডিঅ' আজি ইয়াত মানে আবদ্ধ কৰিম। কাৰণ মই ব্লগাৰ হিচাপত মই মানে ভিডিঅ' নবনাওঁ, কিন্তু কিছুমান স্মৃতিবোৰ ৰোমন্থন কৰাৰ কাৰণে, মানে থৈ দিয়াৰ কাৰণে মই এই ভিডিঅ'টো বনাওঁ। তো হয়তো এবছৰত আহিব পাৰে ভিডিঅ' বা কেতিয়াবা সদায় আহিব পাৰে, কিন্তু ভিডিঅ'বোৰ বনাই ভাল পাওঁ। আপোনালোকক দেখুৱাব ভাল পাওঁ যে আমি ক'ত যাম, কেনেকৈ যাম আৰু কি নাট মঞ্চস্থ কৰিম, সেয়া আগত আপোনালোকক জনাই আছোঁ। তো গৈ পাই আপোনালোকক জনাম। ধন্যবাদ। আৰু এতিয়া আহি পালোঁ আমি কামাখ্যা ষ্টেচন, আৰু আমাৰ ট্ৰেইন আছে 12টাত। আৰু এতিয়া আমি যাব ওলাইছোঁ, মানে ট্ৰেইন আহিলে। পূজা আছে লগত। আৰু আমি উঠিলোঁ, আছে চব আছে, আমাৰ ৰিপম দা আছে, য়াজ দা, লিপ দা, ছাৰ আছে। ছাৰ কি ক'ব? জাৰ্ণি কৰি আছোঁ এতিয়া। নাটক আছে মহোৎসৱ। আহি গ'ল বিৰিয়ানী আৰু খাই আছোঁ। টেষ্টটো কিন্তু ভাল, টেষ্ট বেয়া হোৱা নাই, কিন্তু ঠাণ্ডা সমান হৈছে, কিন্তু টেষ্টটো ভাল। কথাতে আছে নহয়, বহিব দিলে মাটি পিৰা। তেনেদৰে ময়ো কাগজখন উলিয়াই ল'লোঁ কিবা এটা আঁকিম বুলি। তো যাত্ৰাৰ লগে লগে কিবা এটা আঁকি গৈছোঁ, ভাল লগা এখন ছবি। গৈ গৈ তেতিয়া গধূলি হ'ল। হাতত কিবা এটা লৈ নাখালেতো নহ'ব। যাত্ৰাও কৰি আছোঁ, সময়বোৰ পাৰ হৈ আছে, আৰু কিছু সময় পাছতে আমি গৈ আমাৰ নিৰ্দিষ্ট জেগাখন উপস্থিত হ'ম। হাই বাবু, বাবু আহি দিয়া, এটা আহি দিয়া। ট্ৰেইনৰ যাত্ৰাৰ লগে লগে ভাগৰুৱা দেহটো এতিয়া জিৰণি ল'বলৈ সময় হ'ল, মানে ৰাতি হ'ল, টোপনি মাৰিবই লাগিব। সেইকাৰণে সকলোৱে লগতে ময়ো জিৰাই দিলোঁ অকণমান। সময়ৰ পিছত অকণমান চাহ আহিলে, খাই মনটো কিবা এটা ভাল লাগি গ'ল। এতিয়া আহিম গৰমৰ ভাত, ইয়াত আছে মাংস, মিঠাই, ৰসগোল্লা, এবাৰ দালি, এইটো ভাজি আছে, কবি আলু, আৰু এইটো ভাত, আৰু কিবা এটা সেই আছে মছলাজাতীয় বস্তু। বিনোদ দাই খাই আছে, এইফালে ডিম্পল দা আছে। চিনাকি 8টা পালো আমি দুর্গাপুর। গুড মর্নিং। আমার এই हम अभी एमसी पहुंच चुके हैं। थोड़ी देर बाद हम पहुंच जाएंगे, हमारा स्टेशन है। আৰু আমি কিছু সময় পিছতে আমি উপস্থিত হ'লোঁ ৰাঞ্চী, ঝাৰখণ্ড, য'ত আমাৰ নাট মহোৎসৱ উদযাপন কৰা হৈছে। আৰু আমাৰ নাটক আছে কম্পোৰ্ট উমেন এণ্ড আনফোল্ড হিষ্ট্ৰী, ৰনহাং চৌধুৰী। আৰু কিছু সময় পিছতে তেওঁলোকৰ এখন বাছ আহিলে, যিখন বাছত আমাক তেওঁলোকৰ গন্তব্য স্থানলৈ আমাক লৈ গৈছিলে। আৰু সুন্দৰ তেওঁলোকৰ ব্যৱস্থাপনা আছিলে। আৰু যিখন হোটেলত আমাৰ আছিলোঁ, এইখন হোটেল, আৰু সকলোৱে তেওঁলোকৰ আমাৰ আধাৰ কাৰ্ড, পান কাৰ্ড এইবোৰ আমাৰ জমা দিব লাগে। সকলোৱে অকণমান ৰেষ্টো লৈছে, ভাগৰো লাগিছে।
আৰু মই যিটো ৰুমত আছিলোঁ মানে আমি দুজন আছিলোঁ, দুজনকৈ থাকিব দিছিলে 26ত। আৰু এইটো হৈছে আমাৰ ৰুম, ইমান ধুনীয়া ৰুমত আমি ৰাতিটো শুলোঁ, ভাল লাগিলে। ৰাঁচীৰ যিখন হোটেল আছিলে, ৰ'ব আৰু তিনিজন মানুহৰ একেলগে জন্মদিন আছিলে সিদিনা। ছাৰৰ আছিলে আৰু দুজন আমাৰ হেমদা আৰু ধীৰাজদাৰ। হোটেলত অকণমান জিৰাই আমি যাব ওলাইছোঁ নাটক চাবলৈ, কাৰণ আমি গৈ পাইছিলোঁ 5 তাৰিখে, আৰু 5 তাৰিখে কলকাতাই মঞ্চস্থ কৰিছিলে এখন সুন্দৰ নাটক, আৰু আমি চাই বহুত ভাল লাগিলে সেইখন নাটক। আজিও মনত সেইখন নাটক বহি থাকিব, আৰু সকলোৱে চাব আহিছে, সকলোৱে ফটোশ্বুটো কৰিছে অকণমান, যিহেতু পৰিৱেশটো ইমান ধুনীয়া ৰাঁচীৰ, যিটো পৰিৱেশ আপোনালোকক মই ইয়াতে ভিডিঅ' আকাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। নাটক শেষ কৰি শুব আহিলোঁ হোটেলত, কাৰণ কাইলৈ আমাৰ নাটক আছে, সেইকাৰণে অকণমান জিৰাব লাগিবই। কাৰণ ৰাতিপুৱাৰ পৰা আমি আৰম্ভ কৰিব লাগিব আমাৰ ছেট লগোৱা, লাইট লগোৱা, বিভিন্ন ধৰণৰ সা সামগ্ৰী আমি লগাব লাগিব। এতিয়া আহি পালোঁ আমি ছেট য'ত বনোৱা হৈ আছে, কাৰণ নাটক আৰু অভিনয়ৰ লগতে আমাৰ ছেট বনোৱা মানুহসকলৰ বৰ কষ্ট হয়, তেওঁলোকৰ কথা আমি ভাবিব লাগে। তেওঁলোকে যিবোৰ কাম কৰি আছে দিন ৰাত একাকাৰ কৰি, তেওঁলোকে এটা ছেট লগোৱাৰ পিছত আন এটা ছেট সাল সলনি কৰে, তেওঁলোকৰ যিটো কষ্ট সেইটো হয়তো আৰু এতিয়া আমাৰ লাইট ডিজাইনটো ঠিক কৰি আছে, ক'ত কি লাইট পৰিব। আৰু লাইট কৰিছে ডিম্পল দাৰ কথা ক'বই নালাগে, তেওঁ লাইটৰ কি বুলি ক'ম আৰু, এজন বিশাৰদ বুলি ক'লেও বেয়া নহ'ব, কাৰণ ইমান ধুনীয়া লাইট তেখেতৰ। आगे हमारा अभी भात है, रोटी है, चावल है, वो है बटर है, ये वो है, रहा है हमारा सेवा आसान है। कैसा लगा? তাৰপিছতে আমাৰ নাটক আৰম্ভ হ'ল আৰু শেষ হ'ল গমেই নাপালোঁ, আৰু ৰাইজৰ ইমান হাত চাপৰি, কাৰণ অসমীয়া প্লে আৰু সেই তেনেকুৱা ৰাজ্যত উপস্থাপন কৰাটো আৰু মানুহে বুজি পোৱাটো বহুত ডাঙৰ কথা, এচিভমেণ্ট। তো ভাল লাগিলে। কেইটামান দৃশ্য আপোনালোকৰ মাজত মই দেখুৱাইছোঁ, চাই লওকচোন। এতিয়া আহি পালে আমাৰ 7 তাৰিখ, কাৰণ আমাৰ ৰাতি প্ৰায় 10 বজাত আমাৰ ট্ৰেইন আছে। তো আমি দিনটো কি কৰিম কি নকৰিম ভাবি আমি ওলালোঁ ফুৰিবলৈ ওলাইছোঁ আমি এটা ধুনীয়া ঠাইলৈ। ঠাইটোৰ নাম মই কৈ আছোঁ। গৈ হঠাতে এটা দুৰ্ঘটনা হ'ল, এখন ট্ৰেইন মানে কি জুই লাগি গ'ল। তো সেইবাবে গোটেই ৰাস্তাটো জাম হৈ গ'ল। এতিয়া আমি যাবও নোৱাৰোঁ, সময় আমাৰ বাবে ৰৈ নাথাকে। তো কি কৰিম কি নকৰিম আমি ভাবি এতিয়া গৈ আছোঁ, কাৰণ বেয়াকৈ দুৰ্ঘটনা হৈছে এতিয়া। চেনেল আছে, এনেই মাজে মাজে ভিডিঅ' থৈ দিওঁ, মানে স্মৃতি হিচাপত, নট এ প্ৰফেশ্যনেল। তাৰপিছত কিবাকে ওলালোঁ আৰু এতিয়া আমি গৈ আছোঁ দেছাম ৱাটাৰফল, আৰু ইমান ধুনীয়া ঠাই আপোনালোকে চাওক। এয়া হৈছে তাৰ পৰিৱেশ, ভিউটো মই দেখুৱাই আছোঁ আপোনালোকক। পানী বেছি নাই যদিও তথাপি সুন্দৰ এটা মুহূৰ্ত। মই কৈছিলোঁ যে 10 বজাত ট্ৰেইন আছে আমাৰ হাওৰা ষ্টেচনলৈকে, কলিকতাত। আমি কিছু সময় থাকিম আৰু সেই পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে। এতিয়া আমি ৰাতিপুৱাৰ লগে লগে আমি আমাৰ গন্তব্যস্থান পামগৈ, হাওৰা ষ্টেচন।
एक नंबर और सारा 5,000 भाई सब तो दिन पकड़ा ही नहीं जो दिन चुमाव ना हो ना पूरा पकड़ा ही नहीं दूसरा दिन हमको सब कुछ जरूर আৰু কলকাতাত নামি আমি চাব গ'লোঁ নিউ মাৰ্কেট। তাত কিবা বস্তু অকণমান কিনিব আছিলে, মোৰ কালাৰৰ বস্তু, ৰঙৰ বস্তু। তাৰপিছত গৈ আমি পাৰোঁ আৰু মাৰ্কেটৰ পৰা আমি গ'লোঁ ভিক্টৰিয়া চাবলৈ। ধুনীয়া ঠাই, ধুনীয়া, আপোনালোকেতো জানেই ভিক্টৰিয়াৰ কথা, আৰ্ট থকা বহুত ধুনীয়া ঠাই হয়। কোনোবাই যদি কেতিয়াবা আহে তেতিয়াহ'লে সোমাব এবাৰ হ'লেও। পৰিৱেশটো ইমান ধুনীয়া। এইটো হৈছে পুখুৰী। আৰু কিছুদিন এনেদৰে আমি অভিজ্ঞতাবোৰ বুটলি আমি আহি পালোঁ আমাৰ নিৰ্দিষ্ট গন্তব্যস্থান গুৱাহাটী। আৰু মানুহৰ মৰম আশীৰ্বাদ লৈ লগতে NSG ভাৰত ৰংগ মহোৎসৱ যি অনুষ্ঠানটো, বিশাল অনুষ্ঠানটো আমি কি বুলি ধন্যবাদ জ্ঞাপন কৰিম। ভাল লাগিল, সকলোকে আকৌ লগ পাম।